নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনালোঁ। আজি মই লৈ আহিছোঁ বাৰীৰ কিছুমান সুগন্ধ পাতৰ এটি ধুনীয়া তেতেলীৰে সৈতে চাটনি। গতিকে মই এই চাটনিত কিনো ব্যৱহাৰ কৰিছোঁ আপোনালোকে চাওক, লগতে ট্ৰাই কৰিব। বহুতেই সুন্দৰ আৰু খায়ো বহুত বেছি ভাল লাগে। গৰমত এনেধৰণৰ চাটনি খাব লাগে, গৰম কাটে, লগতে চুগাৰ থকা মানুহে খালেতো আৰুৱে ভাল বুলি কয়। এয়া মোৰ লগত আছে এখন প্লেটত এয়া মুচন্দৰী, এইখিনি মই এটা গামলাত লৈ লৈছোঁ। এয়া হৈছে ভেদাইলতাখিনিও মই লৈ লৈছোঁ। ইয়াৰ সোৱাদটো সকলোৱে ভাল নাপায়, কিন্তু মোৰ ভিডিঅ'টো চালে কিন্তু আপোনালোকৰ অলপ হ'লেও খাওঁ খাওঁ লাগিব চাগে, সেইকাৰণে চাব। এয়া এটা ঔষধিযুক্ত, বহুতো ইয়াত কিবা কিবি গুণাগুণ আছে। ইয়াত বহুত বালি লাগি আছে, এতিয়া মই ধুব লাগিব। ইয়াৰ লগত মই আৰু কি মিক্স কৰোঁ চাই থাকক আপোনালোকে। এয়া চাওক, এয়া চোতালতে আছে আমাৰ পদুনা গছ। দেউতাই এটা প্লাষ্টিকৰ বক্সত এনেকৈ ৰুই থৈছে। এইফালেও আছে, এইবিলাক ওপৰত আছে তুলসী গছ, তাৰ তলতে আছে পদুনা। খাই খাই একদম টাকলা কৰি দিছোঁ আপুনি। গৰম দিনত খাব লাগে বোলে, এইবিলাকে চৰ্বি কাটে। ইফালে পালোঁ অন্য এটা টাবত সৰু সৰু টেঙেচি। তলতে আৰু এটা টাবত পালোঁ দুডালমান এয়া মানিমুনি, বৰ মানিমুনি গছৰ পৰা দুডালমান নৰসিংহৰ পাত। এয়া চাওক, মই এতিয়া অকণো বালি চালি নথকাকৈ ধুনীয়াকৈ ধুই আনিলোঁ। এতিয়া মই কি মিক্স কৰোঁ ইয়াৰ লগত আৰু চাওক। যিহেতুকে চাটনিত আদা আৰু নহৰু লাগিবই, এই দুটাৰ অবিহনে ইয়াত চাটনি হ'ব নোৱাৰে, কিবাহে হ'বগৈ। যদি আপোনালোকে এটা কথা কৈ দিছোঁ মই, ভেদাইলতা আৰু মুচন্দৰী গোন্ধটো বেয়া পায়, তেন্তে আদা আৰু নহৰু যেতিয়া দি দিব, সেই গোন্ধটো গুচি যায়। সেইকাৰণে আদা আৰু নহৰুটো অকণমান বেছিকৈ দিব, যিবিলাকে খাব নোৱাৰে সেই বস্তুটো, কিয়নো খাব লাগে বুলি বহুতে কয়। আৰু দুটা জলকীয়া পকা লৈ লৈছোঁ। এইফালে অকণমান নিমখ আছে, যদি কম হয় পিছত আৰু মিহলাব লাগিব। তাৰপিছতে আজি চাটনিটোত মেইন বস্তুটো মই দিবলৈ লৈছোঁ যে তেতেলী। তেতেলী চাওক, তেতেলী অলপ বেছিয়ে হ'ব চাগে। মই এতিয়া এইখিনি অকণমান পানী দি পেলাই গুলি ল'ম। এতিয়া তেতেলী বেছি হোৱাৰ কাৰণে মই কমাই ল'লোঁ, আৰু ইয়াত নিমখখিনিও দি ল'লোঁ, লগত 2 চামুচমান পানী দি পেলাই এইখিনি মই এতিয়া গুলি ল'ম। একেবাৰে মই গোটেই বস্তুখিনি খুন্দাৰ পাছতহে আপোনালোকক দেখাই আছোঁ, ৰ'ব কেনেকুৱানো হয়। এয়া চাওক, মোৰ পিছা হৈ গ'ল। মই এটা খুন্দনাত খুন্দিছোঁ। আমাৰ ঘৰৰ সকলোৱে খুন্দনাত খুন্দা বস্তুৱে খাই ভাল পায়। দেউতায়ো খুন্দনাত খুন্দিলে বেছি ভাল পায়, সেইটো কাৰণে মই খুন্দনাতে খুন্দিছোঁ। আৰু এতিয়া মই দি দিম ইয়াত তেতেলী পানীখিনি। আমাৰ ঘৰত যেতিয়া আলহী আহে বা দেউতাৰ লগৰবোৰ আহে, মই এনেকৈ খুন্দনাত পিচি পেলাই এনেকৈ ধুনীয়াকৈ বনাই দিওঁ। সকলোৱে খাই ভাল লাগে বুলি কয়। মিক্সিত পিচি দিয়াতকৈ এনেকৈ বনাই খালে বোলে বেছিয়ে ভাল লাগে, সেইটো কাৰণে মই এনেকৈয়ে বনাইছোঁ।